ৱাহিদাছ কিচেন এণ্ড ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, ভাবিলোঁ আজি এটা ৰেচিপি ভিডিঅ' আপোনালোকে লৈ আহোঁ, যিহেতু এইটোত মই ৰেচিপিয়ে দিওঁ। গতিকে এইখিনি অলপ মুৰ্গী লৈছোঁ মই, এইখিনি অলপ চিকেন হয়। আপোনালোকে নিজৰ আন্দাজ অনুসৰি ল'ব, কিমান ল'ব মই এইটো নকওঁ, যিহেতু পৰিমাণটো কৈ দিলে কি হয় বহুত বেছি বনাবলৈও অসুবিধা হয়, কেতিয়াবা কমকৈ বনাবলৈও অসুবিধা হয়। গতিকে আপোনালোকে যিমানটো আপোনালোকৰ ওচৰত আছে সিমানখিনিয়ে ল'ব। মই একে সহজভাৱে, যিহেতু মই এই ৰেচিপি চেনেলটোত যিহেতু মই একেবাৰে সহজভাৱে আপোনালোকক মই যিটো জানো শিকাবলৈ চেষ্টা কৰোঁ। আপোনালোকক যিসকল নতুন ৰান্ধনি তেওঁলোকৰ কাৰণেহে আচলতে মোৰ ৰেচিপিবোৰ। আৰু মই এই 3টা বিলাহী লৈছোঁ আৰু 2টা পিঁয়াজ লৈছোঁ। মই কি বনাওঁ আপোনালোকক কওঁ। মই এইখিনি হৈছে মোৰ পালেং শাকেদি ভাবিছোঁ আজি মুৰ্গীৰ এটা ধুনীয়া টেষ্টি ৰেচিপি বনাওঁ। কোনো ধৰণৰ দৈ ক্ৰীম এইবোৰ ব্যৱহাৰ নকৰাকৈ একেবাৰে সহজ পদ্ধতিত, যিটো পদ্ধতি সকলোৰে ঘৰতে যিখিনি বস্তু থাকে সেইখিনি বস্তু দিয়ে মই বনাম। দৈ ব্যৱহাৰ নকৰোঁ, ক্ৰীমো ব্যৱহাৰ নকৰোঁ, গতিকে একেবাৰে সহজভাৱে বনাম। গতিকে এইখিনি কামটো মই এতিয়া কৰি ল'ম প্ৰথমে, তাৰ পাছত এইখিনিলৈ আহিম। গতিকে এইখিনি কি কৰোঁ এতিয়া প্ৰথমে আপোনালোকক দেখাই লওঁ। এইখিনি মই অলপ পানী গৰমাইছোঁ, পানীখিনিতে মই এতিয়া খুব ধুনীয়াকৈ ধুই থোৱা পালেং শাকখিনি এনেদৰে দি দিছোঁ। গোটেইখিনি পালেং শাকো আপোনালোকে নিজৰ আন্দাজ অনুসৰি দিব, আপোনালোকে কিমানখিনি দিয়ে, আপোনালোকে মুৰ্গী কিমানখিনি বনায় সেইটো হিচাপতে এটা হিচাপ কৰি দি দিব। গতিকে ইয়াততো এতিয়া আপোনালোকে ভাবিব মই অলপ নিমখ দিম, কিন্তু মই নিমখ নিদিওঁ, মই এটা বেলেগ বস্তুহে দিওঁ। কি বস্তু দিওঁ জানেনে? মই দিম এতিয়া ইয়াত একদম অকণমান চেনি, একদম অকণমান চেনি, বহুত বেছি নহয়, একদম অকণমান চেনি দিছোঁ। চেনিকণ দি এতিয়া এনেদৰে, নিমখ নিদিব, একদম নিমখ নিদিব। আৰু বহুতে চাগে নিমখ দিয়ে, আগতে ময়ো দিছিলোঁ, কিন্তু যেতিয়া মই এই চেনিৰ টেষ্টটো বুজি পালোঁ তেতিয়াৰ পৰা মই নিমখ নিদি পেলাই এনেদৰে অকণমান চেনি দি বইল কৰোঁ। গতিকে এইখিনি এতিয়া ধুনীয়াকৈ এটা উতল আহি লওক, এতিয়া ঢাকনখন মাৰি দিওঁ। তাৰপাছতে এতিয়া মই কি কৰিম জানেনে? মুৰ্গীখিনিলৈ আহিলোঁ। মুৰ্গীখিনিত এতিয়া দিওঁ একদম সোৱাদ অনুসৰি নিমখ, তাৰপাছতে দিম অকণমান হালধি গুড়ি, তাৰপাছতে দিম অকণমান জলকীয়া গুড়ি, যিটো আমি কালাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ সেইটো দিছোঁ, জ্বলাটো নহয়। তাৰপাছতে এতিয়া এইখিনি কি কৰিম, ভালকৈ হাতেদি মিক্স কৰিম। প্ৰতিডোখৰ মাংসত যাতে ভালদৰে লাগি যায়, হালধি, জলকীয়া গুড়ি, নিমখ, বাছ এইখিনি, আৰু একো কৰিব নালাগে। এনেদৰে অলপ সময় ৰাখি থৈ দিম, যেতিয়ালৈকে আমাৰ পালেংখিনি নহয় তেতিয়ালৈকে। তাৰপাছত এতিয়া মই কি কৰিম জানেনে? বিলাহীকেইটা ছাইড কৰি দিম, যেতিয়া বিলাহীকেইটাতো কাম নাই এতিয়া। তাৰপাছতে পিঁয়াজকেইটা মই ধুনীয়াকৈ কাটি ল'ম। পিঁয়াজকেইটা মই এনেদৰে কাটিম, দীঘলীয়াকৈ। আৰু যেনেকৈ পিঁয়াজ সৰহকৈও দিব পাৰে, যদি ভাবে 3টা দিওঁ 4টা দিওঁ তেনেকৈও দিব পাৰে। মই 2টাই দিছোঁ, দিলোঁ এনেদৰে দীঘলীয়াকৈ কাটি লৈছোঁ। পিঁয়াজকেইটা ধুনীয়াকৈ কাটি ল'লোঁ, কাটি পেলাই এনেদৰে এতিয়া হাতেৰে ভালদৰে মোহাৰি দিম। অ'কে, ঠিক আছে। মই এতিয়া আপোনালোকক আৰু এটা কথা কৈ দিওঁ, যদি আপোনালোকৰ ওচৰত আদা নহৰু পিছা নাথাকে, যদি ঘৰত পিছা নাথাকে বা গোটা থাকে, তেনেহ'লে আপোনালোকে এনেকুৱাতে কি কৰিব, ইয়াৰ লগতে আপোনালোকে কেইফুটামান নহৰু, 4-5 ফুটামান নহৰু, আৰু লগতে সৰু এটুকুৰা আদা আপোনালোকে ইয়াতে কাটি দিব পাৰে ধুনীয়াকৈ। কিন্তু মোৰ ওচৰত যিহেতু মিক্সিত মাৰি থোৱা আছে আগতীয়াকৈ, সেইকাৰণে মই ইয়াত আগতে এতিয়া কাটি দিয়া নাই আদা নহৰু। মোৰ এতিয়া পালেং শাকখিনি হৈ গ'ল, দেখিছেনে? ধুনীয়াকৈ হৈ গ'ল। এতিয়া মই কি কৰিম, এটা বলত মই এনেকৈ কেইটুকুৰামান বৰফ লৈছোঁ, দেখিছেনে? বৰফখিনিৰ ওপৰতে মই এতিয়া অলপ পানী দিম। এতিয়া এইখিনিতে মই এতিয়া এই পালেং শাকখিনি উঠাম ধুনীয়াকৈ। উঠাই লৈ এতিয়া এই বৰফৰ পানীখিনিত মই এতিয়া এনেদৰে দি দিছোঁ। গোটেইখিনি এনেদৰে দি লওঁ। এইখিনি দেখিছেনে? মই এতিয়া বৰফৰ পানীখিনিত যে দি দিলোঁ। এতিয়া ফাইদা কি হ'ব, খুব ধুনীয়া এটা কালাৰ হৈ থাকে।
পালেং শাকৰ যিটো মানে কালাৰ হয় খুব ধুনীয়া সেউজীয়া কালাৰ এটা, সেই কালাৰটো উঠি থাকে। যদি আপুনি গৰম হৈ থাকে তেনেহ'লে কি হয় বেছিকৈ সিজিও যায়গৈ আৰু কি কালাৰটো নুঠে। সেইকাৰণে এতিয়া মই এনেদৰে ভালকৈ বৰফৰ পানীটো দি ল'লোঁ। বৰফ যদি আপোনালোকৰ ঘৰত নাথাকে তেনেহ'লে খুব বেছি ঠাণ্ডা পানী দিলেও হ'ব। এতিয়া মই কি কৰিম, জাৰটো লৈছোঁ, মিক্সি জাৰটোত এতিয়া সেইখিনি দি দিম ইয়াতে আৰু ধুনীয়া এটা পেষ্ট মই ৰেডি কৰি ল'ম। ইয়াত একো দিব নালাগে, এইটো এটা প্ৰথমে পেষ্টটো ৰেডি কৰি ল'ব লাগিব। মই এখন কেৰাহী ৰেডি কৰিছোঁ আৰু ইয়াতে দি দিছোঁ অলপ মিঠাতেল আৰু এইখিনি এতিয়া ভালকৈ গৰম হৈ লওক। তেলখিনি গৰম হৈ গ'ল। ইয়াতে এতিয়া দি দিম মই পিঁয়াজখিনি, যিখিনি পিঁয়াজ কাটি থৈছিলোঁ ন সেইখিনি। এতিয়া পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে ভাজিম। বহুত বেছিও ৰঙা কৰি নিদিওঁ, একদম অলপ ৰঙা হোৱাকৈ ভাজি ল'ম। এইখিনি দেখিছেনে পিঁয়াজখিনি হৈ গ'ল। এতিয়া ইমানটো জোখতে মই কি কৰিম, অথনি যে থৈছিলোঁ বিলাহীকেইটা এনেদৰে ফালি ফালি দিলোঁ। ফালি ফালি লৈ বিলাহীকেইটা ইয়াতে দি দিলোঁ। আৰু বিলাহীকেইটা সোনকালে চফ্ট হ'বৰ কাৰণে মানে গলিবৰ কাৰণে এতিয়া মই দি দিছোঁ অকণমান নিমখ দি দিম ইয়াতে। আৰু এতিয়া ভালকৈ এবাৰ মিক্স কৰি পেলাই ঢাকনখন মাৰি থ'ম তেতিয়ালৈকে মানে বিলাহীটো গলি নাযায় তেতিয়ালৈকে। যদি আদা আৰু নহৰু দিলেহেঁতেন আপোনালোকে তেনেহ'লে ইয়াৰ লগতে আদা আৰু নহৰুটো দি দিব লাগিব। এইখিনি মোৰ বিলাহীখিনি হৈ গ'ল দেখিছেনে। এনেদৰে যেতিয়া ছালটো ওপৰলৈ উঠি আহিব তেতিয়া আপোনালোকে গম পাব যে বিলাহীখিনি হৈ গ'ল। মই হাতেৰে চুইছোঁ পাৰিছোঁ কাৰণে, হাত ব্যৱহাৰ নকৰিব যদি নোৱাৰে। দেখিছেনে ছালটো উঠি আহিছে যে। এতিয়া আমাৰ এইখিনি ৰেডি হৈ গ'ল। যিমানটো পাৰোঁ এতিয়া মই এই ওপৰৰ চামৰাটো আঁতৰাই দিম। দেখিছেনে চামুচখন দি এনেকৈ দিওঁতেও আচলতে আঁতৰি গৈছেগৈ চামৰাটো। যদি ভাবে চামৰাটো নতৰাও তেনেহ'লে আঁতৰাই নিদিলেও হ'ব, কিন্তু আঁতৰাই দিলে ভাল হয় আৰু এইটো বস্তুটোত নাথাকে আৰু বাকলিটো। গতিকে মোৰ গোটেইখিনিৰে এনেদৰে আঁতৰাই হৈ গ'লগৈ। এতিয়া এইখিনি এতিয়া মই ধুনীয়াকৈ প্লেট এখনত উলিয়াই লওঁ। এতিয়া এখন প্লেট লৈছোঁ, প্লেটত এতিয়া তেলখিনি কাঢ়ি ল'ম। তেলখিনি গোটেইখিনি নিদিওঁ, প্লেটখনত এনেদৰে গোটেইখিনি উলিয়াই ল'ম। অকণমান তেল আহিলেও কোনো কথা নাই। এতিয়া মই গোটেইখিনি উঠাই ল'লোঁ আৰু এইখিনি হৈছে আমাৰ বিলাহী আৰু পিঁয়াজখিনি। আৰু এইখিনি এতিয়া মই কি কৰিম, অকণমান ঠাণ্ডা হ'লে মিক্সিত মাৰি পূৰা এটা পেষ্ট ৰেডি কৰি ল'ম। কিন্তু তাৰ পাছতে এইটো পেষ্টটো ৰেডি হয় মানে এতিয়া ইয়াতে কি কৰিম জানেনে, চিকেনখিনি যে এইখিনি ৰেডি কৰি থৈছিলোঁ তাত মই হালধি গুড়ি, জলকীয়া গুড়ি, নিমখ দি পেলাই সেইখিনি কি কৰিম ইয়াতে এতিয়া দি দিম। এইখিনি ইয়াতে দি দিলোঁ। এতিয়া এইখিনি মই জানেনে একদম অলপকৈ ভাজিম, ভিতৰটো পূৰাকৈ সিজাই দিব নালাগে। একদম ওপৰটো অকণমান টান হ'বৰ কাৰণে এইখিনি অকণমানকৈ ভাজি ল'ম। ৰঙা কৰি একেবাৰে নেপেলাওঁ, কিমানটো কৰিম আপোনালোকক দেখাম বাৰু। এইখিনি মোৰ মুৰ্গীখিনি ৰেডি হৈ গ'ল। ইয়াতকৈ আৰু বেছি ভাজিব নালাগে, জাষ্ট ওপৰটোহে অকণমান কালাৰ হৈছে, মানে অকণমান টান হৈছে, বেছি ঢিলা হৈ থকা নাই। এতিয়া মই এখন প্লেটত এইখিনি গোটেইখিনি উলিয়াই লওঁ। এয়া দেখিছেনে গোটেইখিনি মই এনেদৰে উলিয়াই ল'লোঁ মুৰ্গীখিনি। আৰু এতিয়া কি কৰিম, এইখিনিতে বেলেগ একো কেৰাহী ইউজ কৰিব নালাগে আৰু বেলেগ একো তেল ব্যৱহাৰ কৰিব নালাগে। এইখিনি তেলতে এতিয়া মই কি কৰিম, গেছটো বন্ধ কৰি লৈছোঁ, নহ'লে শুকান জলকীয়াকেইটা দিয়া লগালগ তেলখিনি বহুত গৰম হৈ আছে। এতিয়া কি কৰিম, অকণমান জলকীয়াকেইটা এনেদৰে গৰমাই ল'ম, তাৰ পাছত গেছটো দিম। এখন জ্বলি যোৱা নাই, যিহেতু ইয়াত হালধি গুড়ি আৰু জলকীয়া গুড়ি দিয়াৰ কাৰণে এনেকুৱা হৈছে। এতিয়া মই কি কৰোঁ জানেনে, অথনি যে যিখিনি পালেং শাক দি থৈছিলোঁ সেই পালেঙৰ পেষ্টটো মই ইয়াতে দি দিছোঁ। আৰু পালেং শাকখিনি চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো, দেখিছেনে কিমান ধুনীয়া এটা কালাৰ হৈছে।
গোটেইখিনি ইয়াতে দি দিম আৰু ইয়াতে কি কৰিম জানেনে এইখিনি যেহেতু এনে পেলাই দিব নোৱাৰি ন সেইকাৰণে ইয়াতে অকণমান পানী দি পেলাই ইয়াতে দি দিম এইখিনি প্ৰথমে এনেদৰে ধুনীয়াকৈ লৰাই লওঁ এইখিনি দেখিছেনে এতিয়া মই ইয়াতে জাৰটোতে অকণমান পানী দি ল'লোঁ পানী দি ইয়াতে দি দিলোঁ এতিয়া এইখিনি ভালদৰে এনেদৰে লৰাই লওঁ আৰু ইয়াৰ পানীখিনি একেবাৰে শুকুৱাই ল'ব লাগিব দেই আৰু ইয়াতে কি দিম জানেনে যেহেতু আমি নিমখ অলপ আগত ব্যৱহাৰ কৰিছোঁৱেই সেইকাৰণে নিমখ বহুত বেছি নিদিওঁ যেহেতু মুৰ্গীখিনিত নিমখ দিছিলোঁ সেইকাৰণে একদম কম নিমখ দিম যদি পিছত দৰকাৰ হয় আকৌ দিম আৰু ইয়াতে দিছোঁ মই অকণমান ধনিয়া গুড়ি এইটো হিচাপ মতে দিব আৰু অকণমান দিছোঁ জিৰা গুড়ি বহুত বেছি মছলা ব্যৱহাৰ মই একেবাৰে কম কৰিছোঁ আৰু তেলখিনি যেহেতু হালধি গুড়ি আছিলে ন মুৰ্গী ভজা সেইকাৰণে মই হালধি গুড়ি বহুত বেছি নাই দিয়া একদম অকণমান ব্যৱহাৰ কৰিছোঁ জলকীয়া গুড়িও একেবাৰে অকণমান এতিয়া এইখিনি ভালদৰে মিক্স কৰি লওঁ এইখিনি ভালকৈ এতিয়া ধুনীয়াকৈ মিক্স কৰিলোঁ আৰু ইয়াত এতিয়া এটা বস্তু দিব আছে কি জানেনে এইখিনি হৈছে আদা নহৰু পেষ্ট অকণমান দিছোঁ এই একেবাৰে সৰু চামুচখনেৰে 1 চামুচ দিছোঁ নহৰু আৰু 1 চামুচ দিছোঁ মই আদা এনেকৈ এইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি লওঁ আৰু দৈ দি পেলাই যিটো ব্যৱহাৰ কৰোঁ মই সেই দৈ দি ব্যৱহাৰ কৰাটো আপোনালোকক মই বেলেগ এদিন ৰেচিপি দিম বাৰু যদি দৈ দি কেনেকৈ বনাব লাগে সেইটো লাগে কিন্তু আজি দৈ যিহেতু দি নাই বনোৱা মই এনেদৰে চিম্পলকৈ বনাইছোঁ একেবাৰে সহজ পদ্ধতি এইখিনি এতিয়া মই একেবাৰে যেতিয়া তেলটো ফুটি নাহে তেতিয়ালৈকে ইয়াত একো নিদিওঁ একেবাৰে তেলটো ফুটি লওক মানে যিটো পালেং শাকৰ যিটো পানী সেই পানীটো একেবাৰে শুকাই লওক ঢাকনখন মাৰি থৈ দিম এতিয়া ঢাকনখন দাঙি চাওঁ আৰু দেখিছেনে মোৰ তেলটো এনেদৰে এয়া কিনাৰেদি এয়া ফুটি ফুটি ওলাই আহিছে এনেকুৱাতে কি কৰিম জানেনে এতিয়া এইখিনি লৰাইছিলোঁ মই এবাৰ মাজতে এতিয়া যিখিনি মুৰ্গী আছিলে মোৰ মুৰ্গীখিনি ইয়াতে এনেদৰে দি দিছোঁ আৰু তেলটো আছিলে ন অলপ তেলটোৱে সৈতে এনেদৰে দি দিলোঁ এতিয়া এইখিনি মই এতিয়া ধুনীয়াকৈ লৰাম মিক্স কৰি দিম উতলটো আহি লওক এই দেখিছেনে এইখিনি পূৰা ভকভকাই আছে এতিয়া মই এইখিনি যে যিখিনি বিলাহী আৰু পিঁয়াজৰ পেষ্টটো ৰেডি কৰি থৈছিলোঁ সেইখিনি এতিয়া ইয়াৰ ওপৰত দিছোঁ মুৰ্গীখিনি দিয়াৰ ওপৰত দিলে বেছি টেষ্ট হয় খাবলৈ এইখিনিও মই এতিয়া এনেই নোযাওঁ ইয়াত পানী অকণমান দি ইয়াতে দি দিম তাৰ আগতে অকণমানকৈ ধুনীয়াকৈ লৰাই লওঁ এইখিনি পানী অকণ দি পেলাই ইয়াতে দি দিছোঁ এনেদৰে আৰু এইখিনি এতিয়া ভালকৈ মিক্স কৰিম আপোনালোকে যদি গ্ৰেভিটো বেছিকৈ খায় তেনেহ'লে অকণ বেছিকৈ পানী দিব কিন্তু মই বহুত বেছি গ্ৰেভি নাৰাখোঁ মানে জোলটো নাৰাখোঁ একদম কমকৈ ৰাখিম মুৰ্গীটো যিহেতু মোৰ বেছিকৈ সিজা নাছিলে সেইকাৰণে অলপ সিজিব দিব লাগিব এইখিনি ঢাকনখন মাৰি পেলাই অলপ সময়কৈ ৰাখি থ'ম আৰু যদি চাব নিমখটো যদি দৰকাৰ হয় তেনেহ'লে নিমখটো দিব কিন্তু মোৰ এইখিনি নিমখৰ একেবাৰে প্ৰয়োজন নাই খুব ধুনীয়া জোখত নিমখ হৈছে গতিকে এইখিনি অলপ সময় এনেদৰে ভুন খাই লওক আৰু এইখিনি মোৰ পালেং শাক দিয়া মুৰ্গীৰ তৰকাৰীখন ৰেডি হৈ গ'ল এইখিনি এতিয়া অকণমান ঠাণ্ডা হ'লেতো পানীটো শুকাই যাব মই একদম অকণমান এই চামুচখনে 2 চামুচমান হ'ব পানী দিছিলোঁ যেতিয়া একেবাৰে পানীটো শুকাই গৈছিলে একাপো নাই দিয়া এই চামুচখনে মাত্ৰ 2 চামুচ পানী দিছোঁ যেহেতু মই পানী দিয়ে দিছিলোঁ ন মিক্সিৰ জাৰটোত যেতিয়া পানী দৰকাৰ হৈছিলে তেতিয়া দি দিছিলোঁ সেইকাৰণে পাছত পানী দিবলগীয়া মোৰ নাই হোৱা আৰু যদি আপোনালোকে দৰকাৰ হয় তেনেহ'লে দি দিব মই ইমানতে এতিয়া গেছটো বন্ধ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'লে মই এটা বাতিত উলিয়াই লওঁ তাৰ পাছত আপোনালোকক দেখাই আছোঁ গতিকে মোৰ এয়া একেবাৰে সহজ পদ্ধতিত বনোৱা পালেং শাকৰ তৰকাৰীখন মুৰ্গীৰ লগত ৰেডি হৈ গ'ল চাওকচোন কিমান ধুনীয়া টেষ্ট হৈছে লগতে কেমেৰাতকৈ ওচৰৰ পৰা যেতিয়া আপোনালোকে দেখিব তেতিয়া আৰু ধুনীয়া হৈছে গতিকে আপোনালোকে এনেদৰে একেবাৰে সহজ পদ্ধতিত বনাই খাই চাব আৰু কেনেকুৱা পায় মোক জনাব মই গোটেইখিনি এনেদৰে বাতিটোত উলিয়াই লৈছোঁ
গতিকে এনেদৰে মই আজি পালেং শাকৰ লগত মুৰ্গী তৰকাৰীখন বনালোঁ। কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাবলৈ নাপাহৰিব। নতুন ৰান্ধনীসকলে এবাৰ ট্ৰাই কৰি চাব, আপোনালোকে ভাল পাব খাবলৈ। যিহেতু মই একেবাৰে নতুন ৰান্ধনীসকলৰ কাৰণে এইবোৰ ৰেচিপি দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে বনাই খাই জনাব, যিহেতু সকলোৰে বনোৱাৰ পদ্ধতিটো বেলেগ বেলেগ। নতুন এটা ৰেচিপি লৈ পুনৰ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।